আমাৰ দেশৰ 70% ইলেক্ট্ৰিচিটি কয়লাৰ দ্বাৰা প্ৰস্তুত কৰা হয়। বিশ্বৰ ভিতৰতে ভাৰত হৈছে 4th লাৰ্জেষ্ট কোল প্ৰডিউচিং নেশ্যন, কিন্তু তথাপিও আমি বেলেগৰ পৰা কয়লা ইম্পৰ্ট কৰিবলগীয়া হয় কাৰণ আমাৰ প্ৰয়োজনে ইমান বেছি। আৰু বৰ্তমান আমাৰ দেশৰ 135টা পাৱাৰ প্লেণ্টৰ 16টাৰ 29 ছেপ্টেম্বৰৰ পৰা কয়লাৰ ষ্টক একেবাৰে শূন্য আৰু বাকীবোৰৰ 80%ৰ মাত্ৰ 4 সপ্তাহমানৰহে ষ্টক আছে। ইয়াৰ মূল কাৰণবোৰনো কি আৰু এই সমস্যাটোৰ কিবা সমাধান আছে নেকি জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। সো নমস্কাৰ বন্ধুসকল এণ্ড স্বাগতম টু মাই চেনেল। পলম নকৰাকৈ আহিছোঁ কয়লা নাটনি হোৱাৰ দুটা মূল কাৰণলৈ। ইয়াৰে প্ৰথমটো কাৰণ হৈছে ৰাইজ অফ কোল প্ৰাইচেছ। COVID-19ৰ পিছত যিহেতু হঠাৎ ইণ্ডাষ্ট্ৰী বা ডাঙৰ ফেক্টৰীবোৰৰ প্ৰডাকশ্যন ৰেটবোৰ বাঢ়ি আহিছে, তাৰ লগতে ফেক্টৰীবোৰৰ ইলেক্ট্ৰিচিটি ডিমাণ্ডো বাঢ়ি আহিছে আৰু লগতে সেই ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰিবলৈ প্ৰস্তুত হোৱা কয়লাৰ ডিমাণ্ডো বাঢ়ি আহিছে। আৰু ডিমাণ্ড বাঢ়িলে বস্তু এটাৰ মূল্য বৃদ্ধি হোৱাটো খুবেই স্বাভাৱিক কথা। আৰু হঠাৎ কয়লাৰ মূল্য বৃদ্ধি হোৱাত কোল ইণ্ডিয়াই ভাবিছিল যে সময়ৰ সৈতে যেতিয়া ইয়াৰ দাম কমিব আমি তেতিয়া কয়লা ক্ৰয় কৰাটো বেছি বেটাৰ হ'ব, কিন্তু সেয়া এতিয়ালৈ সম্ভৱ নহ'ল। মানে কয়লাৰ মূল্য নকমিল আৰু বৰ্তমান সমগ্ৰ বিশ্বতে কয়লাৰ মূল্য আগতকৈ দুগুণ। আৰু দ্বিতীয়টো মূল কাৰণ হৈছে ছেপ্টেম্বৰ মাহত হোৱা অতিমাত্ৰা বৰষুণ। ছেপ্টেম্বৰ মাহত হোৱা অতিমাত্ৰা বৰষুণৰ ফলতো দেশৰ বিভিন্ন স্থানত থকা কয়লাৰ খনিবোৰৰ এইবাৰ খননৰ কাম হোৱা নাছিল, যিহেতু খনিবোৰ পানীৰে ভৰি পৰিছিল। গতিকে আমাৰ নিজা কয়লা প্ৰডাকশ্যনৰ মাত্ৰাও হ্ৰাস পোৱাটো তেনেই স্বাভাৱিক। গতিকে কয়লাৰ ঘৰুৱা উৎপাদন আৰু ইম্পৰ্ট দুয়োটাতে এইবাৰ যথেষ্ট নাটনি হোৱাটো দেখা গৈছিল। উল্লেখযোগ্য যে যোৱাবাৰ তুলনাত এইবাৰ ভাৰতবৰ্ষত পাৱাৰ কনজাম্পশ্যন ৰেট 18.6% বৃদ্ধি পাইছে আৰু তাৰ মূল কাৰণ হৈছে পষ্ট ক'ভিড এৰা। ইতিমধ্যে দেশৰ বিভিন্ন ৰাজ্যত পাৱাৰ কাট দৈনিক 4 পৰা 1 ঘণ্টাকৈ হৈয়ে আছে আৰু কেন্দ্ৰীয় চৰকাৰৰ মতে কয়লাৰ নাটনি এনেদৰে চলি থাকিলে 6 মাহৰ ভিতৰত দেশত টোটেল ব্লেকআউট হোৱাৰ সম্ভাৱনা খুবেই প্ৰবল। এতিয়া প্ৰশ্ন হৈছে এই সমস্যাৰ কিবা সমাধান আছে নেকি? ইয়াৰ ইমিডিয়েট সলিউশ্যন হিচাপে বৰ্তমান কয়লাৰ ব্যৱহাৰ ষ্টীল, চিমেণ্ট আদিৰ উৎপাদনত হ্ৰাস কৰি ইলেক্ট্ৰিচিটি প্ৰডাকশ্যনত বৃদ্ধি কৰাৰ উপদেশ দিয়া হৈছে, যাতে অন্ততঃ আমি ব্লেকআউটৰ সন্মুখীন হ'বলগীয়া নহয়। কিন্তু স্থায়ী সমাধান এটাই, আৰু সেয়া হৈছে ইলেক্ট্ৰিচিটি প্ৰডাকশ্যনৰ ক্ষেত্ৰত কয়লাৰ ওপৰত ডিপেণ্ডেণ্ট হোৱাতকৈ আমি ৰিনিউৱেবল এনাৰ্জি যেনে ছ'লাৰ এনাৰ্জি, বায়'মেছ এনাৰ্জিত গুৰুত্ব দিব লাগিব। ছ'লাৰ এনাৰ্জি বা সৌৰশক্তিৰ লগত আমি সকলোৱে ইতিমধ্যে পৰিচিত, কিন্তু ইয়াৰ লগতে আৰু বেলেগ যিবোৰ বিকল্প আছে ৰিনিউৱেবল এনাৰ্জিৰ, আমি তাতো গুৰুত্ব প্ৰদান কৰা উচিত। চ' আজিলৈকে ইমানে, আকৌ লগ পাম নেক্সট ভিডিঅ'। তেতিয়ালৈকে টাটা, বাই বাই। ভিডিঅ'টো কেনে পালে আৰু ভিডিঅ'টোৰ ওপৰত আপোনাৰ যদি কিবা মতামত আছে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে। পাৰিলে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।